মই এটাই কথা ভাবোঁ যে শিৱসাগৰত এইবাৰ বিজেপিয়ে ডাঙৰ ভুল কৰিলে। শিৱসাগৰত এইবাৰ বিজেপিয়ে যিজন প্ৰাৰ্থীক দিলে সেই প্ৰাৰ্থীজনক মানুহে ভোট দিব পৰা প্ৰাৰ্থী নহয়, ভোট দিব পৰা প্ৰাৰ্থী নাছিলে। গতিকে বহু শিৱসাগৰৰ বিজেপিৰ ভোটাৰেও এইবাৰ বাধ্যত পৰি বিজেপিৰ প্ৰাৰ্থীজনক ভোট দিয়া নাই আৰু ৰাইজৰ দলক ভোটদান কৰিছে। সেইকাৰণে আপোনালোকে ৰিজাল্টত দেখিবলৈ পাব যে এইবাৰ 2026 চনৰ অসম বিধানসভাৰ নিৰ্বাচনৰ ফলাফল সাংঘাতিক ধৰণে ৰাইজৰ দলৰ কাৰণে ভাল হ'ব, বিৰোধীবিলাকৰ কাৰণে ভাল হ'ব। আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফল এইটোৱে হ'ব যে চৰকাৰ বিৰোধী পক্ষই কৰিব। মোৰ প্ৰতিক্ৰিয়াটো বিশেষ নাই আৰু সেইটো বিষয়ক লৈ মোৰ কোনো প্ৰতিক্ৰিয়া নাই। কিন্তু মই এটাই কথা ভাবোঁ যে শিৱসাগৰত এইবাৰ বিজেপিয়ে ডাঙৰ ভুল কৰিলে। শিৱসাগৰত এইবাৰ বিজেপিয়ে যিজন প্ৰাৰ্থীক দিলে সেই প্ৰাৰ্থীজনক মানুহে ভোট দিব পৰা প্ৰাৰ্থী নহয়, ভোট দিব পৰা প্ৰাৰ্থী নাছিলে। গতিকে বহু শিৱসাগৰৰ বিজেপিৰ ভোটাৰেও এইবাৰ বাধ্যত পৰি বিজেপিৰ প্ৰাৰ্থীজনক ভোট দিয়া নাই আৰু ৰাইজৰ দলক ভোটদান কৰিছে। সেইকাৰণে আপোনালোকে ৰিজাল্টত দেখিবলৈ পাব যে এইবাৰ 2026 চনৰ অসম বিধানসভাৰ নিৰ্বাচনৰ ফলাফল সাংঘাতিক ধৰণে ৰাইজৰ দলৰ কাৰণে ভাল হ'ব, বিৰোধীবিলাকৰ কাৰণে ভাল হ'ব। আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফল এইটোৱে হ'ব যে চৰকাৰ বিৰোধী পক্ষই কৰিব।